লাঠি চাৰ্জ কৰা কোনে কৈছে? লাঠি চাৰ্জ কৰিব লাঠি চাৰ্জ কৰিব কোনে কৈছে? মই নিজে চাই আছো বিগিনিং পইণ্ট মই পুলিচে অৰ্ডাৰ দিছে মাৰিবলৈ কেতিয়া বাধ্য হ'ল যেতিয়া কৈছে আপোনালোকে কেণ্ডেল জ্বলাব পাৰিব কিন্তু কেণ্ডেল মাছ কৰিব নালাগে কেণ্ডেল মাছ আৰু জ্বলোৱাৰ মাজত পাৰ্থক্য কি আমিতো জ্বলাব দিছোঁ আমি জ্বলাব দিছোঁ দিয়াৰ পিছত যি আমাৰ অনুৰোধ বুজাব লাগিছে কাৰ্বি আংলঙৰ দৰে সৃষ্টি যাতে বিনম্ৰ অনুৰোধ কাৰ্বি আংলঙৰ দৰে যাতে সৃষ্টি নকৰে যদি মাৰিছে কালি যেতিয়া যোৱাকালি যেতিয়া তিনিটাক মাৰিছে তেতিয়া কি কৰিছিল দীপাংকৰ এই দৃশ্য আপোনালোকক দেখুৱাইছোঁ অতি ভয়াৱহ আমাক লাঠি চাৰ্জ কৰিলে আপুনি আজি 10টা আহিছোঁ কালি 20টাই আৰু আপোনালোকক দেখুৱাইছোঁ ইতিমধ্যে সেই দৃশ্য কিদৰে পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে আৰু আৰক্ষীয়ে কণ্ট্ৰল কৰিব নোৱাৰি লাঠিচাৰ্জ কৰা হৈছে আৰু কোনো ধৰণৰ ইয়াত কোনো ধৰণৰ আগজননী দিয়া হোৱা নাছিলে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ হৈ আছিলে আৰু তাৰ ফলত এইদৰে প্ৰতিবাদ মুখৰ হৈ পৰিছে আৰু সেই দৃশ্য আপোনালোকক পোনে পোনে আমি দেখুৱাব চেষ্টা কৰিছোঁ এফালে কণ্ট্ৰল কৰিব পৰা নাই সেই যি পৰিস্থিতি দীপাংকৰ ভয়াৱহ পৰিস্থিতি বুলিব লাগিব চাওক সেই দৃশ্য আপোনাক দেখুৱাইছোঁ কিদৰে প্ৰতিবাদী কণ্ঠাক ৰোধ কৰিবৰ বাবে এইদৰে প্ৰতিবাদ চলাই আছিলে চাওক সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ এইদৰে প্ৰতিবাদ কৰি থকা হৈছিল তাৰ পাছত চাওক মম কিদৰে চাওক কি ক'ব বিচাৰিব দীপাংকৰ কি চাওক কিদৰে প্ৰতিবাদ কৰি আছিল আপোনালোকে মোবাইল ভাঙি গৈছে ইট ৱাজ এ পিচফুল প্ৰটেষ্ট আমি কোনো ভাইলেন্স বিচৰা নাছিলোঁ কোনো ভাইলেন্স আমি কৰিবও অহা নাছিলোঁ আপোনালোকে দেখিছে ইয়াতে ষ্টেম্পেড হৈ পেলাই ছোৱালী মানুহ পৰি গৈছে আপোনালোকে তাই ইণ্টাৰভিউ লওক তাই খোজকাঢ়িব পৰা নাই এই বাইদেউজনী পৰি গৈছে খোজকাঢ়িব পৰা নাই